আলাইকুম মই দিদাৰ আখৰ সবছে ভালে আছে এয়া আকৌ বৰষুণ হৈছে ৰাতিপুৱা পুৰা পানী ফল দি গৈছে বৈ গৈছে আৰু ইফালে চাব পাৰে মোৰ খেতিৰ অৱস্থা পানী মোটামুটি আজি শুনা পাইছো আকে পাকে মানুহে কৈছে মই যেহেতু দুপৰীয়া আহিছো ৰাতিপুৱা বলে এই খিনিটি বলে তাৰমানে মোটামুটি 1 ফিটকে পানী গৈছে আৰু পানী বৈ বৈ যায় এতিয়া পানী অলপ কমি গৈছে কিন্তু আমি এটা কাম কৰিছো আমি কিছে আমি পানীটো বৈ যাবৰ কাৰণে যেটো জায়গা ৰাখিছিলো এইটো জায়গাত এনেকা ধৰণৰ পুৰা জংগল হৈ গৈছে আৰু জংগল হোৱাৰ কাৰণে কি হৈছে পানীটোৰ স্পিড নাই এইফালে চাব পাৰে পানীৰ স্পিডটো তেনেকুৱা নাই তে এতিয়া সব পানীটো যিমান লাহেকে বৈ যাব হিমান তোমাৰ খেতিৰ মাজতে ঘুমাই খালটো ওলাই যাব তে সেইকাৰণে আমি কি কৰিছো এটা ট্ৰেক্টৰৰ মাধ্যমত আমি এতিয়া অলপ কাপ কৰা মাথা মাৰিছো কাৰণ এতিয়া যেহেতু পানীৰ তলত ঘাঁহবিলাক আমি কাটিব নোৱাৰিম এতিয়া ট্ৰেক্টৰ ইফালে দি আহিব দুইবাৰ তিনবাৰ আপডাউন হ'ব আৰু জায়গাটো একদম পুৰা খোলা হৈ যাব তেতিয়া তাৰমানে ভালকে পানীটো যাব পাৰে আপোনাৰ ট্ৰেক্টৰটো সব